অসমীয়া সাহিত্যৰ বৈষ্ণৱ ভক্ত কবি শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম হৈছিল বৰ্তমান অসমৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলৰ লেটেকু পুখুৰী নামৰ ঠাইত 1411 শকৰ জেঠ মাহৰ কৃষ্ণ প্ৰতিপদ তিথিৰ ৰবিবাৰে নিশা মাধৱদেৱৰ জন্ম হয় আৰু আজি মহাপুৰুষজনৰ 535 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ অসমীয়া বৈষ্ণৱ আন্দোলনৰ এক উল্লেখযোগ্য ব্যক্তি আছিল মাধৱদেৱ তেওঁ শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল মূলত এজন শাক্তধৰ্মী লোক আছিল মাধৱদেৱ যি পৰৱৰ্তী সময়ত বৈষ্ণৱ হৈ পৰিছিল তেওঁৰ ধৰ্মান্তৰকৰণৰ পৰাই বৈষ্ণৱ আন্দোলনে এক বৃহৎ প্ৰেৰণা লাভ কৰিছিল তেওঁ আছিল এজন মহান কণ্ঠশিল্পীও শংকৰদেৱৰ ইচ্ছাৰ বিৰুদ্ধে তেওঁ গোটেই জীৱন অবিবাহিত হৈ থাকিল সংক্ষিপ্তৰ পৰা কঠিন লেখালৈ সকলো ক্ষেত্ৰত এজন মহান শিল্পী আছিল মাধৱদেৱ মাধৱদেৱৰ জীৱন দৰ্শনে 2800 বছৰ শংকৰদেৱক পথ প্ৰদৰ্শন কৰিছিল শংকৰদেৱৰ জীৱিত অৱস্থাত ৰামায়ণৰ আদিকান্ত ভাঙৰণি কৰে আনহাতে শংকৰদেৱৰ বৰগীতসমূহ কমলা গায়নৰ ঘৰত জুয়ে পৰাৰ পাছত শংকৰদেৱৰ আদৰ্শত পুনৰ 191টা বৰগীত ৰচনা কৰিছিল মাধৱদেৱে নামঘোষা মহাপুৰুষ মাধৱদেৱৰ সাহিত্য প্ৰতিভাৰ কীৰ্তিস্তম্ভ বৈষ্ণৱসকলৰ কাৰণে অমৃতৰ তুল্য নামঘোষা ভাৰতীয় সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ গ্ৰন্থ বুলি কোৱা হয় আনহাতে যদি আমি তেওঁৰ বৰগীতসমূহৰ কথা উল্লেখ কৰোঁ তেতে দেখা যায় যে বৰগীতত কেৱল পৰম পুৰুষ ভগৱান কৃষ্ণৰ মহিমাৰ কথাকে কোৱা হৈছে আধ্যাত্মিক ভক্তিভাৱ আৰু শ্ৰীকৃষ্ণৰ বাল্যকালৰ বিভিন্ন বৰ্ণনা দেখা যায় মাধৱদেৱৰ বৰগীতসমূহত মাধৱদেৱৰ বৰগীতৰ আঁৰত লুকাই আছে এখন আধ্যাত্মিক জগত সঁচাকৈ অসমৰ নৱবৈষ্ণৱ আৰু ভক্তি আন্দোলনৰ গুৰিধৰোতা শংকৰদেৱ আৰু মাধৱদেৱ অসমীয়া সামাজিক আৰু সাংস্কৃতিক জগতত মাধৱদেৱৰ অৱদানৰ কথা কৈ শেষ কৰা ইমান সহজ নহয় মাধৱদেৱৰ অনবদ্য অৱদানৰ অবিহনে নৱবৈষ্ণৱ ধৰ্ম ইমান সহজ কেতিয়াও নাছিল যি সময়ত সমাজখন অন্ধবিশ্বাস আৰু শাক্ত ধৰ্মেৰে ভৰি পৰিছিল যি সময়ত নানা অন্যায় অত্যাচাৰ চলিছিল আৰু সেই নানা অন্যায় অত্যাচাৰৰ মাজত মাধৱদেৱে শংকৰদেৱৰ লগত কৰিছিল নাম ধৰ্মৰ প্ৰচাৰ যাগযজ্ঞ বলিবিধান প্ৰথাৰ মাজত শংকৰদেৱৰ লগত মিলি মাধৱদেৱে বিলালে অমৃতবাণী বিষ্ণুৱে যে একমাত্ৰ দেৱতা সেয়া বাৰ্তা দিছিল অসমীয়াক ভক্তিৰ দ্বাৰাই ভগৱানৰ আশীৰ্বাদ পোৱা যায় বুলিও এক বাৰ্তা দিছিল শ্ৰৱণ কীৰ্তনকো আগবঢ়াই নিছিল এই মহাপুৰুষ গুৰু দুজনাই